119 কোটি টকাৰ এটা ফ্লেটটো ক্ৰয় কৰিছে ৰণবীৰে। বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ অভিজাত্য দুপদূপে বৃদ্ধি পাইছে। ৰণবীৰ দীপিকাই এটাৰ পাছত আন এটা চমক দেখুৱাইছে বলিউডক। শেহতীয়াকৈ ৰণবীৰ সিং আৰু দীপিকা পাডুকনে মুম্বাইত কিনিছে এটা অভিজাত ফ্লেটটোৰ মূল্য 119 কোটি। নতুন ঘৰটোত তেওঁলোক সোনকালেই হ'ব শ্বাহৰুখ খান আৰু ছলমান খানৰ চুবুৰীয়া। ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ বাবে এইটো এটা নতুন কৃতিত্ব। দম্পতীহালে এতিয়া মুম্বাইৰ বান্দ্ৰাৰ এটা সৰল আৱাসিক টাৱাৰ সাগৰ ৰেচমত এটা সাগৰ দৰ্শন এপাৰ্টমেণ্ট ক্ৰয় কৰিছে। ৰণবীৰ আৰু দীপিকাই 119 কোটি টকাত যিটো অভিজাত ঘৰ ক্ৰয় কৰিছে সেইটো দেশৰ যিকোনো এটা ঠাইত আৱাসিক এপাৰ্টমেণ্টৰ বাবে আটাইতকৈ ব্যয়বহুল চুক্তি। আমোদজনকভাৱে দম্পতীহাল শ্বাহৰুখ খান আৰু ছলমান খানৰ চুবুৰীয়া হ'ব।